নমস্কাৰ। অহাকালিলৈ 14 তাৰিখ জেঠৰ বৃহস্পতিবাৰ ইংৰাজী 29 মে আমি বোকাহাটে অৱস্থিত চিকুনতা থানলৈ শৰাই ভাগি দিম। এয়া মই শৰাই প্ৰসাদখিনি যা যোগাৰ কৰি ল'লোঁ। তাৰপিছত গাখীৰ আৰু ঘিউ সেইখিনি কাইলৈ লোৱা হ'ব ভোকৰ কাৰণে। এতিয়া ওলালোঁ যাবলৈ। বতৰ বেয়া আছিলে, সেইবাবে বহুতেই দেৰি হ'ল যোৱালৈ আজি। আনদিনা ইমান সময় আমি যাওঁ তাৰমানে। অকণিজনী আগত বহাই দিলোঁ, তাই আৰু পিছফালৰ পৰা মাক চিঞৰি গৈ আছে আৰু অলপ দূৰ গৈয়ে আমি পালোগৈ টাউন। তাৰপাছত এয়া দেখিছেনে, এখন আঠটা থানলৈ সোমাই যোৱা মেইন গেটখন, যিখনৰ তলেদি আমি সোমাই যাম। ডাৱৰীয়া বতৰ আজি দেই, বহুত মানে বেয়া বতৰ আজি। এইফালে অলপ গৈ আছোঁ, গৈ এখানি আমি পামগৈ অলপ পাছত। এয়া এইখন গেটখন যে দেখি আহিলে, সেইফালেদি সোমাই গ'লোঁ। বাসুদেৱ থান এভাগ পায়, যিভাগো বহুত মহত্ব আছে দেই, বহুত ধুনীয়া হয় থানভাগত। এয়া আমি আহি চিকুনতা থান পালোহি। এয়া বতৰটো অলপ মুকলি কৰিছে এতিয়া। পিছত জেগা ঠাইডোখৰত কিন্তু গৰম দিনত থাকিবলৈ বৰ ভাল লাগে দেই। এয়া আমি আহি পাইছোঁহি। এইখন থানৰ মেইন গেটখন, আৰু এয়া দেখিছে থানখনৰ বাহিৰৰ পৰিৱেশটো। আমি প্ৰথমতে চাকি কিনি ল'লোঁ, কিনি লৈ পেলাই এয়া ভিতৰলৈ সোমাই গ'লোঁ। গৈ আমি প্ৰথমতে বাহিৰৰ টেপতে ভৰি ধুবলৈ সুবিধা আছে, ধুই ল'ব পাৰে আপোনালোকে আহিলে। তাৰপাছত সোমাই আমি চাকি জ্বলাই ল'লোঁ। কৰি আমি দেখিছেনে, আমি চাকি জ্বলাই ল'লোঁ। যোৱাৰ পাছত কাষতে আকৌ অকণমানি মেকুৰী পোৱালি এটা দেখি ছোৱালীয়ে খেলিব লাগি দেখিছে, তাইক কচুগুটি ছোৱালী ক'লো আমাৰ ছোৱালী। মই অকণমান ভিডিঅ' কৰি দিলোঁ তাই আচলতে চাব। তাৰপিছত আমি আটা থানৰ সমজুৱা সেৱা প্ৰাৰ্থনা কৰাৰ পাছত শেষত মানে দবা শংখ কাঁহ বজাই ধ্বনি দিয়া হয়। সেইভাগ শুনিবলৈ সঁচাই বহুত ভাল লগা।
শেষত প্ৰথমতে নামৰ আগবঢ়োৱা পৰ্যায় সকলোকে দিয়া হয়। এজন ভকতে সকলোকে এফালৰ পৰা পৰ্যায় দি যায়। এয়া দেখিছে নহয়, দি আছে। এয়া আপোনালোকক মই দেখুৱাই দিছোঁ বাৰু পৰ্যায় ভাগ। এয়া পৰ্যায়ৰ শেষত প্ৰসাদ দিয়া হয়। প্ৰসাদ মানে প্ৰথমতে বয়সস্থ লোকসকলক মগু প্ৰসাদ দিয়া হয়, এজন এজনকৈ সেৱা কৰি। তাৰ পাছত আকৌ মানে বাকী মানুহখিনি প্ৰসাদ দিয়া হয়। ইয়াত আকৌ এটা বহুত ভাল লগা নিয়ম আছে। প্ৰসাদ মানে ভিতৰতে সজাই আনে, পাতখিলা আগবঢ়াই দিয়ে। তেতিয়া মানে নামঘৰ ভাগ লেতেৰাও নহয় আৰু দেউৰীজন মানে বেছি ঘূৰি ফুৰিবও নালাগে, একেবাৰতে মানে হৈ যায় সকলোকে প্ৰসাদ দিয়াটো। এয়া এজন এজনকৈ দি আহিছে। আমাৰ মাক যেনিবা মগু প্ৰসাদ দিলে, তাৰপিছত অকণিজনীয়ে চাই আছে মুখলৈ, তাইক কিয় নিদিলে। প্ৰসাদৰ লগত সেই থান ভাগত সদায় ভোগ দিয়া হয়। ভোগৰ যিকণ পায়স হয়, পায়সখন সঁচাই খাবলৈ বহুত ভাল লাগে। বৰদুৱাৰ শুৱনি শংকৰ শিৰোমণি নামৰে পাতিলা মেলা, হৰি নামৰ ধ্বনি ভাহেৰি নিৰিৰি ভকতিৰ নিজৰা বোৱালা। অ গুৰু ভকতিৰ নিজৰা বোৱালা। গুৰু তুমি দয়াৰ সাগৰ, অ গুৰু তুমি সৰ্বগুণাকৰ, তুমি দয়াৰ সাগৰ, গুৰু তুমি প্ৰসাদ খোৱাৰ শেষত নিজৰ কলপাতখন বাহিৰত পেলাই হাত ধুই আহি নামঘৰৰ মানে ভিতৰৰ ভাগৰ অকণমান দৃশ্য দেখুৱাই ফটোকৈ মানে অকণমান ভিডিঅ' এটা বনালোঁ আপোনালোকক দেখুৱাওঁ বুলি। তাৰপাছত বুলি সেৱা কৰি ঘৰলৈ বুলি ওলাই আহিলে। এই থান ভাগৰ এইটো ছাইডত মানে গৰম দিনত বহিবলৈ সুবিধা আছে আৰু কাষতে এটা বৰ ডাঙৰ পুখুৰী আছে। আপোনালোকক দেখুৱাব নোৱাৰিলেও মানে এই বতৰটো বেয়া হেঁচেতে যাবই নোৱাৰিলোঁ, বৰষুণেই নেৰিলে থানৰ ভিতৰৰ পৰা মানে সোমোৱাৰ পৰা ওলোৱালৈকে। এতিয়াহে অকণমান বৰষুণটো এৰিছে, দেখিছে ন এয়া বাহিৰৰ পৰিৱেশ ভাগ। এয়া আমি এতিয়া থানৰ পৰা ওলালোঁ। এইখন এখন সৰু গেট, মানে মেইন গেটখন মানে সোমাই যোৱা এয়া থানৰ। এতিয়া আহি আমি বোকাখাট টাউনে পালোঁহি। টাউনতে থকা আমাৰ এই বজাৰখন অকণ দেখুৱাই দিলোঁ। দেখুৱাই এইখন থানখনৰ মেইন গেটখন আমি যাওঁতে সোমাওঁতে দেখুৱাইছিলোঁ যে, এতিয়া মানে বেক চাইডৰ পৰা হৈছে। এয়া দেখিছে বতৰ কিমান বেয়া ক'লা হৈ আছে। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।